তাৰপিছত মৰিগাঁৱত হ'ব, ধুবুৰীত হ'ব, ডিফুত হ'ব, আৰু উজনি অসমত ডিব্ৰুগড় নহ'লে শিৱসাগৰত আমি বিশাল সভা আয়োজন কৰি আমি দেখুৱাই দিম যে জনজাতিসকল শক্তিশালী মাত্ৰ নহয়, অধিক শক্তিশালী হয়। আৰু অসমখনক চাৰিসীমা যদি জনজাতিসকল যদি নাথাকে, এই অসম কেতিয়াও সুৰক্ষিত নহয়। এই কথাটো মই স্পষ্ট আকাৰে ক'ব বিচাৰিছোঁ। আৰু মই কৰিব বিচাৰিছোঁ যে আমি সকলোৱে নিজে উপলব্ধি কৰিব লাগিব যে আমাৰ অধিকাৰক যদি কোনোবাই ক্ষয় ক্ষতি কৰিব বিচাৰে, ধ্বংস কৰিব বিচাৰে, আমি বহি থকাৰ এইটো সময় নহয়। ইয়াৰ কাৰণে মই সকলো অট'নমাছ কাউন্সিল, সকলো 6 শিডিউল কাউন্সিলক আহ্বান জনাইছোঁ, আজি যি ধৰণে টংকেশ্বৰ ৰাভা ডাঙৰীয়া আহিছে, তেনেধৰণে সাহস কৰি পেলাই এই মঞ্চত আহক। আপোনালোকেও জনজাতি হয়, আৰু জনজাতিৰ কাৰণেহে এই 6 শিডিউল আৰু এই অট'নমাছ কাউন্সিল দিয়া হৈছে। 22জন MLA অসম বিধানসভাত আছে, 4জন মন্ত্ৰী অসম বিধানসভাত আছে, স্পীকাৰ আছে, ডেপুটি স্পীকাৰ আছে। এই 22জন বিধায়ক MLA অহা 25 নৱেম্বৰত কি ভূমিকা লয়, ৰুলিঙত আছে, অপজিশ্যনত আছে, য'তে নাথাকক কিয়, জনজাতি আপোনাৰ জন্মগত অধিকাৰ, তাৰ পিছতে আপুনি বিধায়ক। জনজাতি প্ৰথম, জনগোষ্ঠী প্ৰথম, জনজাতি প্ৰথম, তাৰ পিছতে ৰাজনীতি আৰু বিধায়ক। আৰু ইয়াৰ কাৰণে আদিত্য খাখলাৰীক যিসকলে দাবী, ধমকি, ভয় ভাবুকি দিছে, ভয় কৰিব লাগিব একো নাই। মই কৈছোঁ আদিত্যদা যে আপুনি অলপ গালি খোৱাটো ভালে হৈছে। আপুনি অলপ গালি খালে আমাৰ জনজাতিসকল মানে জাগ্ৰত হৈ উঠিব। অলপ গালি খালে জনজাতিসকল খং উঠিব। কিন্তু খঙৰ বিনিময় হিংসা নহয়, খঙৰ বিনিময় কাৰোবাৰ অন্যায় কৰা নহয়। কিন্তু আমি